মৰমৰ ছাত্ৰ ছাত্ৰীসকল এলিটাৰেশ্যন আৰু হাইপাৰবল কবিতা আৰু গদ্যত ব্যৱহাৰ হয় প্ৰোজ এণ্ড পোয়েমত প্ৰায় এইবিলাক ব্যৱহাৰ হয় এলিটাৰেশ্যনক অসমীয়াত অনুপ্ৰাস আৰু হাইপাৰবলক অতিশয়োক্তি বুলি কোৱা হয় এতিয়া তোমালোকে শব্দকেইটাৰ পৰা নিশ্চয় বুজি পাইছা এলিটাৰেশ্যন মানে কি এলিটাৰেশ্যন হল কি কবিতা বা প্ৰায় কবিতা বা লিৰিক্সত সাধাৰণতে ব্যৱহাৰ হয় আৰু খুব কম প্ৰোজ বা গদ্যত ব্যৱহাৰ হয় এলিটাৰেশ্যন এতিয়া এলিটাৰেশ্যন মানে কি ইনিশিয়েল কনসোনেন্ট শব্দকেইটা যদি বাৰে বাৰে ৰিপিট হয় কবিতাত বা কোনো তোমাৰ গদ্যৰ ভাষাত তেতিয়াহ'লে তাত এলিটাৰেশ্যন হয় সেইটো এলিটাৰেশ্যন বুলি কোৱা হয় তাক মই উদাহৰণ দিছোঁ ইয়াত তোমালোকে দেখিছা যে ৰিপিট হৈছে কনসোনেন্ট এটা ৰিপিট হৈছে দ্য ফেয়াৰ ব্ৰিজ ব্লিউ দ্য সামাৰ সান সাইজেল ষ্ট্ৰংলি গতিকে যেতিয়া ইনিশিয়েল কনসোনেন্ট কেইটা বাৰে বাৰে আহি থাকে বা ৰিপিট হৈ থাকে তেতিয়াহ'লে সেইটো এলিটাৰেশ্যন বুলি কোৱা হয় আৰু হাইপাৰবল হ'ল অতিশয়োক্তি মানে এইটো কবিতাতে হওক বা গদ্যত হওক যেতিয়া মানে বেছিকৈ বুজায় যেনে আই এম ছ' হাংৰি উদাহৰণ দিছোঁ আই এম ছ' হাংৰি আই কুড ইট এ হৰ্চ এটা হৰ্চ জানো এজন মানুহে খাব পাৰে নোৱাৰে কিন্তু বেছি কৰি পেলাই কৈছে যে মোৰ ইমান ভোক লাগিছে যে মই এটা হৰ্চ খাই দিম তেনেকৈ আই লাভ ইউ মিলিয়নছ অফ টাইমছ আই হেভ টল্ড ইউ এ মিলিয়ন টাইমছ অতি বেছি কৰি পেলাই কৈছে মানে কথাখিনি বেছি কৰি পেলাই কৈছে গতিকে যদি বেছিকৈ কোৱা বুজায় যিটো বাস্তৱত সঁচা নহয় তেতিয়াহ'লে সেইটো অতিশয়োক্তি ইংৰাজীত সেইটোক হাইপাৰবল বুলি কোৱা হয় আৰু এইটো প্ৰোজতো ব্যৱহাৰ হয় ঠিক আছে আৰু এলিটাৰেশ্যনটো বেছি কিহত ব্যৱহাৰ হয় কবিতাত ব্যৱহাৰ হয় খুব কম গদ্যত ব্যৱহাৰ হয় ধন্যবাদ